ঐ আহি পালেহি বহ ইয়াতে পিছে তই এতিয়া কি কৰি আছ কচোন মই কিনো কৰিম মই মানে কাম বনো নাই ন মানে কি কৈছো আৰু হয় নেকি পিছে আমাৰ ইমান টেনচন নাই চাকৰি টাকা আমাৰ আছে মোৰ ইমান টেনচন নাই আমাৰো আছে বাৰু আমাৰো টেনচন নাই মানে সেই বিশেষ কামটো নাইকিয়া আৰু এনে বাকী কিন্তু চব আছে দেউতা বেক চাইডে তো চাউলৰ পৰা ধৰি তো মানে নিমখটো বাঢ়ি চব কিনি মানে নিমখটো বাঢ়ি একোৱেতো কিনিব নালাগে কাৰণ তো ডাঙৰ এখন বাৰী আছে এনেকুৱা বাৰী ন মানে তোক কি কৈছো আৰু আকৌ সেই বাৰীখনতে মানে তোৰ নাৰিকল আপেল কমলা মানে যি ফল নহওক তই একোৱে মানে তোক কিনিব নালাগে আৰু যিবিলাক সৰে ন তই গৰু ছাগলীক খুৱাওঁ তই বিশ্বাস নকৰ যদি সেইয়া গৰু আছে তই তাত চাই আগে এতিয়া মই 4-5টা দি থৈ আহিছো কল আপেল হয় নেকি কল আপেলটো বাৰু খাব পাৰে নাৰিকল তামোলটো কেনেকে খাব গৰুৱে নাৰিকল তামোলটো নোৱাৰে বাৰু এই নাৰিকল তামোলটো আকৌ আমাৰ এনেকুৱা ডাঙৰ ডাঙৰ ফিচাৰী আছে ন মানে সেই ফিচাৰী চাবৰ কাৰণে যে কলেজৰ পৰা ষ্টুডেণ্ট আহে প্ৰজেক্ট কৰিবৰ কাৰণে হয় নেকি এনেকুৱা ফিচাৰী বুলি ক'লো তোক পিছে আমাৰ আকৌ ইমান নাই আছে কেইটামান আছে 33টামান হ'ব টোটেল তাত এনেকুৱা মাছ আছে তোক গিলি থৈ দিব কিন্তু মই ক'লে কিন্তু মোক একো নকয় মই ক'লে বোলে সি তেহেঁত আহি লৈ পেলাই পিঠিটো বুলি মাতেহে মই গৈ লৈ পেলাই তেহেঁতৰ পিঠিটো দি গোটেই পুখুৰীটো শুই কৰি আহি গা পা ধুই কৰি আহি লৈ পেলাই আকৌ আমাৰো আকৌ ফিচাৰী কেইটা আছে আমাৰো এনেকুৱা মাছ আছে নহয় কি কৈছো আৰু তোক মানে বৰশীত যে টোপ নিদেকে মাছ উঠি আহে বুলি ক'লো জঁপিয়াই আহে এনেকুৱা মাছ বুলি ক'লো মাছ চাবৰ কাৰণে কিমান মানুহ আহে কেনেকুৱা জেগাত কিমান মানুহ আহে বুলি কৈছো ন বহুত বিখ্যাত মানুহ পিছে আকৌ মই এনেকে হাতখন দি দিয়াৰ লগে লগে মাছটো আহি নিজে সোমাই যায় মই খালি ডাইৰেক্ট দাঙি লৈ পেলাই বাল্টিংটোত থৈ লৈ পেলাই ঘৰলে নিবহে লাগে কিন্তু বেয়া লাগে যে এতিয়া নিনো আমাৰ আকৌ যে গৰু যে তোৰ 80জনী নে 90জনী মানে প্ৰথমজনী খীৰাই পেলাই যে শেষৰজনী খীৰা মানে আকৌ প্ৰথমজনী খীৰাবই হয় ইমান সোপা গৰু আছে বুলি ক'লো আৰু এজনী এটা তোৰ 7.5 লিটাৰকে দিয়ে 7.5 লিটাৰ এজনীয়ে 7.5 লিটাৰ বেছি নাই আমাৰ 130জনী মান আছে গৰু এজনীয়ে বেছি নিদিয়ে এজনে 20 লিটাৰ মানকে দিয়ে আমাৰ আকৌ গৰু কেইজনী যে মানে তোকতো ক'লোৱে ন যে এফালৰ পৰা খীৰাই গ'লে এফালে আকৌ খীৰাবই হয় আকৌ সেই মানে আমাৰ দিনটোত যে আমি দুবাৰ খীৰাও দিনটোত দুবাৰ মানে তোৰ কেনেকে দুবাৰ জান প্ৰথম কোবতটো খীৰাও এইটো আবেলি হৈয়ে যায় গোটেই গৰু কেইজনীটো খীৰাও আকৌ তোৰ মানে ৰাতি যেতিয়া হয় আৰু আমাৰ গৰু কেইজনীয়ে যায় এই বহুত ভাল গৰু একদম বহুত ভাল গৰু বুলি ক'লো হয় নেকি তাতে কি খোৱাও বহুত চলিড গৰু খোৱাও কি খোৱা মানে মই কৈছো আমি কিন্তু চাপৰ তাপৰ এইবিলাক নোখোৱাও দেই আমি খুৱাওঁ কি জানো এই আমাৰ বেক চাইড যে সৰে যে আপেল কমলা আঙুৰ মানে নাৰিকল ফল মূল বিলাক যিমান যে সৰে চব খুৱাই দিওঁ আৰু আমিতো নিজে নাখাওঁ খাই গৰু ছাগলীক খুৱাওঁ আমাৰ গৰু ছাগলী খাই আমুৱাই পেলাই এনেকুৱা মানে খুৱাওঁ বুলি ক'লে এনেকুৱা সৰে পিছে আকৌ আমাৰ গৰুবিলাক এইবিলাক নোখুৱাওঁ বুজিছে আৰু যে আমাৰ যে আকৌ আমাৰ আপোনাৰ আমাৰতো গৰু কেইজনী যে নিজে গাখীৰ দিয়ে বুলি ক'লো ৰাতি খালি সন্ধিয়া সময়ত শুবলৈহে পায় বাল্টিংটো খালি গৰুজনী তলত পাতি থৈ আহোঁ আৰু গোটেইকেইজনী তলত গোটেইকেইটা বাল্টিং ৰাতিপুৱাকে খোৱা পা উঠি গৈ পেলাই গৰুকেইজনী উলিয়াই দিওঁ বাল্টিংকেইটা অঁতাই দিওঁ একদম ফুল গাখীৰ ইমান গাখীৰ দিয়ে বুলি ক'লো নিজে গৰু গাখীৰ দিয়া গৰু সেইগাল আমাৰ এজনী ছাগলী দামী গৰুটো মোৰ কথাটো শুনক আমাৰ এজনী ছাগলী আছে বগা ছাগলী দেই মোক বৰ ভাল পায় ছাগলীজনী বেলেগে গাখীৰ খীৰাব গ'লে বেছি নিদিয়ে এপোৱামান দিয়ে যেতিয়া মই খীৰাবলৈ যাওঁ 5 লিটাৰ 10 লিটাৰ এনেকুৱালৈকে দি দিয়ে বদমাছ আছে ছাগলীজনী ছাগলী বেছি পেলাব লাগে মোৰ মতে আপোনাৰ গৰুকেইটা বেছি পেলাবচোন নাই মোৰকেইটা আকৌ নিজে দিয়ে ন মোৰ যে আকৌ যে মোৰ গৰুকেইজনী বহুত দামী গৰু বহুত চলিড গৰু নিজে গাখীৰ দিয়ে বুলি ক'লোতো আপোনাক মোৰ ছাগলীজনী কিমান মান বাৰু দিব আপুনি কওকচোন আপোনাৰ এটা গৰুত কিমানকে দিব এটা গৰু তোৰ 7.5 লিটাৰকে দিয়ে দামটো বেছি পাই যে গৰুজনী দামটো কিমানত বেছি নাই মই গৰু কেইজনী মোৰ ভাল আছে আকৌ গৰু কিয় বেছি আপোনাৰহে ছাগলীজনী হেৰি হৈছে বদমাছ মোৰ ছাগলী নহয় মোক বদমাছি কৰা নাই নহয় বেলেগক কৈছে আপোনাৰ গৰু কেইজনী আকৌ আপোনাকে বদমাছি কৰিছে নাই মোক হ'লে বদমাছি নকৰে দেই মোক বদমাছি নকৰে মোক বিন্দাছ পাতি দিয়ে সিহঁতে ধুনীয়াকৈ মই গাখীৰটো খীৰাওঁ মই এটা কি বেলেগক আকৌ নিদিয়ে দেই খীৰাবলৈ মই নিজে খীৰাওঁ মই খীৰালে 5-10 লিটাৰমানকে দিয়ে বেলেগে খীৰালে এপোৱাও নিদিয়ে আধা পোৱান মান দিয়ে আৰু পিছে আপোনালোকৰ তালৈ এবাৰ যাম নেকি
যাব যাব বাইকখন চাই আহিবগে অ গৰুকেইটা চাবগে চাগে গৰুকেইটাও চামগে এজনী গৰুৱে কেইলিটাৰকে গাখীৰ চাব জৰুৰ নিশ্চয় যাব কেইটা আজিয়ে যাওঁ ব'লক আজি নালাগে নেকি দিয়ক আজি নালাগে একো নহ'ব ব'লক চাহ মাও গুচি আহিম আজি নালাগে কিয় আজি নালাগে মানে কিয় এনে আজিয়ে যাব পাৰিলেহেঁতেন এই মানে আমাৰ মানে গৰুকেইটা মানে এৰাল দি থৈ আহিছে মানে শুনক কাহিনীটো শুনক মানে তাকে মই খবৰ ল'বলৈ যাওঁ 4 বছৰমানৰ ক'ত আগত খবৰ ল'ব এই শুনক মোৰ জেঠাই লোৱা এটা 4 বছৰমানৰ আগত অ সি মানে গৰু আনিব গৈছিল মানে ট্ৰেইন ৰাস্তাটো পাৰ হ'ব লাগে আৰু গৰুকেইটা আনিব যাওঁতে সেই ট্ৰেইন ৰাস্তাটো আপোনাৰ পাৰ হৈ পেলাই গৰুকেইটা আনি থাকোঁতে মানে খুনিয়াই দিলে নহয় ট্ৰেইনে খুনিয়াই দিলে তাৰপিছত কি হ'ল মানে যেতিয়া ট্ৰেইনখন আহি যেতিয়া মানে ক্ষিৰতী গাড়ীজনী আছে ক্ষিৰতী গাড়ীজনী সি আনিব গৈছে ক্ষিৰতী গাড়ীজনী মানে আগত গৈ আছে সি বেকত গৈ আছে পিছত যেতিয়া গ'ল সি আৰু গাড়ীজনীক ধৰি পেলাই গৈ আছে তেনেকুৱা এটা এখন ট্ৰেইন আহিল নহয় হয় নেকি আহি পেলাই মানে কাটি দুচেও কৰি দিলে একদম দুচেও কৰি দিলে তাৰপিছত চেচ না মানে চেজ নহ'লে ডক্তৰ মই ক'লো নহয় ডক্তৰ সেইবিলাকে ডক্তৰ বুলি কয় ডক্তৰ এজনে পালে এই বাহিৰৰ পৰা আহিছিল নেকি ডক্তৰজন লগাই দিলে নহয় জইন লগাই দিলে কি লগাই দিলে কি মানে এই তাৰ জইন লগাই দিলে এটা ভৰিটো মানে পিছ চাইডটো তাতো চেপেটাই লগাই পেলালে ট্ৰেইনে কিন্তু গৰুজনী বেক চাইডটো আছিল না গৰুজনী বেক চাইডটো লগাই দিলে হয় নেকি জেঠাইটোতো এতিয়া জেঠাইটোতো আগ চাইডটো জেঠাইটো ল'ৰাটো আৰু বেক চাইডটো যে গৰুজনী আৰু গাই গৰুজনী বা বৰ সাংঘাতিক সিটো এতিয়া অফিচলৈ গৈ অহা যোৱা কৰি আছে যাওঁতে আকৌ 2 লিটাৰ গাখীৰো দি থৈ যায় গাভিনী হ'লে মোক খৰচ এটা দিবিচোন হ'ব দিম দে